যাব ওলাইছো বৰদোৱা ঠিকেই এয়া আমাৰ লগৰ আছে দুজন ওলাইছে এয়া দেখিব পাইছে সুমন আৰু এয়া মোৰ লগৰ দেখিছে নমস্কাৰ নমস্কাৰ এয়া মোৰ লগৰ চাওক ইয়াক কিমান টাইমৰ পৰা আমি ৰৈ আছো কিন্তু ইয়াৰ ওলাই হোৱা নাই লেজি ল'ৰাটো লেজি গতিকে ছাবস্ক্ৰাইব কৰোঁতে অকণমান দেৰিকে ছাবস্ক্ৰাইব কৰিব গম পাইছেনে কিন্তু কৰি দিব দেই মোৰটো কৰি দিব তোমাৰ চেনেলৰ নামটো কৈ দিয়া সুমন ব্লগ ঠিকে আছে আৰু মোৰ চেনেলো থাকিব ইয়াৰ চেনেলো থাকিব ডেছক্ৰিপশ্যনত ইয়াৰটোৰ লগতে আমাৰ দুটা চেনেলো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰটো কৰিবলৈ নাপাহৰিব কিন্তু মোৰটো কৰি দিব ঠিকে আছে এতিয়া চাই থাকক ভিডিঅ'টো আৰু এইখন দেখিছে মোৰ বসন্তী এইখন মোৰ বসন্তী গতিকে বলক ৰাতিপুৱাৰ দৃশ্য সকলোফালে ঠাণ্ডা পৰিৱেশ আৰু এনেকুৱা পৰিৱেশত চাইকেল চলোৱাটো আপোনাৰ এনেকুৱা এটা ভাল লাগে ৰাতিপুৱাৰ দৃশ্য দেখিছে সকলো বাহিৰত ওলাই আহিছে সুমন এয়া ভাইটি আৰু এইটো আমাৰ ঘৰৰ ওচৰ ছাগলী পোৱালিটো গতিকে বহুত ধেমালি কৰিলোঁ এয়া ভাল লাগে এনেকৈ ৰাতিপুৱা সোনকালে ওলাই আহি মনটো মুকলি মুকলি লাগি যায় আৰু দিনটোৰ কাৰণে এটা এনাৰ্জি পোৱা যায় চাওক সেয়া যদি ধুনীয়া জেগা হয় ফটোশ্বুটৰ কাৰণে বহুত ধুনীয়া জেগা হয় আহিব পাৰে ফটোশ্বুট কৰিব হ'লে ইয়াত বহুত ধুনীয়া জেগা হয় চাওক প্লেচটো চাওক ইয়াত ধুনীয়া জেগা হয় বৰদোৱা পাই গ'লোহি আমি দৌলৰ ফালে যাওঁ দৌলৰ ফালে আহি আছোঁ আমি ফাৰ্ষ্টে দৌল যাম তাৰপিছত আপোনাৰ কঙাপাৰ যাম তেনেকেই আমি বৰদোৱা চাম আৰু গতিকে চাই থাকক ভিডিঅ'খিনিতো এয়া আমি দৌল পাইছোঁহি গতিকে ইয়াত আপোনাৰ ফটো উঠা ভিডিঅ' বনোৱাৰ কাৰণে এলাউ কৰা নাই আপোনাৰ ইয়াতো অহাটো বন্ধ হৈ আছে ক'ভিডৰ কাৰণে যিখিনি হওক আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এয়া দেখিছে শহাপহু বা শহাপহু আছে এয়া আপোনাৰ পাৰ্ক আগতে আমি ইয়াতে খেলিছিলোঁ ভিডিঅ' কৰিব নোৱাৰিলোঁ এয়া স্ক্ৰীণত দেখিছে এখন ফটো উঠিলোঁ আৰু এয়া আমি আহিলোঁ ওলাই বেছি সময় কৰিব নোৱাৰিলোঁ তাত বন্ধ কৰি ৰাখিছোঁ কঙাপাৰ আহি আছোঁ হয় চাই থাকক ভিডিঅ'টো আমি আহি পালোহি কিন্তু আপোনাৰ ইয়াৰ ভিতৰত যোৱা এলাউড নাইকিয়া তো তাতে আপোনাৰ গেট বন্ধ কৰি থৈ দিছে তো আমি বাহিৰৰ পৰা এটা দৃশ্য দেখাই দিছোঁ যাব পৰা হয়তো ভালে আছিলে চাওঁচোন কি কৰিব পাৰোঁ চুলি দেখিছে অৱস্থা বহুত বেয়া হৈ গৈছে গতিকে
চাই থাকক বলেন টাইমটো দেখাই দিয়া টাইম 10:44 এতিয়া এতিয়াও আমি বৰদোৱাতে আমি লাহে লাহে আহি ঘৰ পাইছোহি এয়া ৰজেন এয়া সুমন তাৰপিছত সেইফালে আমাৰ তাৰ গতিকে চাইকেলৰ অৱস্থা শুনিছে মাত এয়া কি হৈ গৈছে গতিকে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ